তুমি প্রথমে প্রণাম ব্রহ্মা অরূপী হনা অবতার রকা রণনারায় হরিত জুনাভি কমলত ও ব্রহ্মা ভৈনা এই যুগে যুগে অবতার ধরায় এই যুগে যুগেই অবতার ধরায় এ কৌরব পাণ্ডবর যুদ্ধ অতি ভয় হাজার হাজার পুরু সৈন্য কইলা জম আৰু ৰণভূমি কুৰুক্ষেত্ৰ এই গোটেই পথাৰ আঙুলি হল গোটে ঘা আৰু হস্তিনা নগৰ ক্ৰন্দনৰ বিধৱাৰ বুকু ফটা করবি বিধবার বুকু ফটা করবি আনপিনে কৌরবর মাতৃ গান্ধাৰী কিন্তু 100 পুত্ৰ থাকোঁতেও আগতে হৈ গৈছিল ও কত 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 মোর বাসা দুর্যোধন আজি কত ও কত 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 মোর 100 পুত্র কত
মই এয়া সপোন দেখিছোনে মই এয়া সপোন দেখিছোনে তীৰ্থকত আছো মোৰ বাছাত কলৈ মই বাছাহঁতক বিচাৰি সেই ৰণভূমিলৈ যাওঁ এই হাতে ধৰা ধৰি আই গান্ধাৰী এই গান্ধাৰী পিছে পিছে বিধা পাব স্বামী ৰণভূমিৰ মাজে কুৰুক্ষেত্ৰত গৈ সকলোৱে দেখে এই হাজাৰ হাজাৰ মৰহ ঐ তাতে পৰি আছে সেই মৰহবোৰৰ মাজত শিয়াল কুকুৰে তাক কান্দি কান্দি কলে মোৰ সাধা কলে মোৰ সাধা এইটো আছে মৰা স্বামী
যুধিষ্ঠির ওই রণভূমির মাঝে যাই হরি আয় আয় রণভূমির মাঝে যাই এলোরি লোরি যাই ও রাজা যুধিষ্ঠির গান্ধারীর শপথ দেও আরো কোন কোন গৈছে জানে কোন কোন গৈছে ওই পিছে পিছে ভীম অর্জুন নকুল সহদেৱ আৰু যায় শ্ৰীকৃষ্ণই এই ৰণভূমি কুৰুক্ষেত্ৰত গৈ যুধিষ্ঠিৰে গান্ধাৰীক কৈছিল মই কিয় কৈছো জানা নাই এই কুৰুক্ষেত্ৰৰ যুদ্ধত দুৰ্যোধন দুঃসাহস আদি কৰি এশ বিদ্ৰোহী মই নিধন কৰিলো সেইকাৰণে কৈছো ভীমে বলে আই তুমি হৰা মৰি যাব দিয়ে আমি আছো নহয় তোমাৰ সেৱক আই অৰ্জুন নকুল সহদেৱেই ঐ একে মুখে তোমার সেবক আই জগত
শুনা শুনা আই তুমি আমার বাসনা ও আই কান্দিটো কলম নাই কাৰণ সংসাৰত জন্ম গ্ৰহণ কৰিছো যেতিয়া আজি মই কালি তুমি এনেদৰেই সকলোৰে শ্রীকৃষ্ণ মাথুনি গান্ধারী জননী জলাজি ক্ষিপরাজি কৃষ্ণ তুমি ভগৱান নহয় কৃষ্ণ তুমি ভগৱান নোহোৱা তুমি হৈছে আমাৰ দৰে এজন সাধাৰণ কপতি আৰু শুনা কৃষ্ণ তুমি যদি ভগৱানেই হোৱা তেনেহ'লে সেই কুৰুক্ষেত্ৰ যুদ্ধত আজি হাজাৰ হাজাৰ যুৱতী নাৰীৰ কপালৰ হিন্দুৰ মুছাগল আজি হাজাৰ হাজাৰ যুৱতী নাৰীৰ কপালৰ হিন্দুৰ মুছাগল আৰু শুনা কৃষ্ণ ময়ো ক'লো কৃষ্ণ মোৰ বংশ যেনেকৈ ধ্বংস হৈ গ'ল মোৰ বংশ যেনেকৈ ধ্বংস হৈ গ'ল তোমাৰ যদুকুল বংশ আৰু শুনা কৃষ্ণ তুমিও মৰিবা এদিন সেই দেশৰ অভিশাপ অভিশাপ দারুণ অভিশাপ মাথা পাতি লইলাম ভূমি জগতৰ তোমার এই অভিশাপ সন্ধান কৰিব পৰা ক্ষমতা এই পৃথিৱীত কাৰোই নাই। তথাপিতো আই শুনা ও কালে যি দুপৰে খন্দাব নোৱাৰে
এই কথা জানো আৰু কি জানা এই জন্মিলে ব্রহ্মাণ্ড আর এই বিশ্ব ব্রহ্মাণ্ড যে কোনো যে অমর না কি জানা এই কালে করে যোগ বিয়োগ ও হিসাব নিকাশ করে সন্তান জন্ম হয় তেনেহলে ঘরখনে আনন্দময় হয়ে পড়ে কিন্তু দৈবত্ব বোধ হয় সন্তানটো যদি মৃত্যু হয় এতিয়া কি হয় জানে মৃত্যু কালে হক করে কবই লাগিব তুমি বহুত কান্দিছা নহয় কবই লাগিব আমি যে এই মানৱ দেহা ধৰি আছো ঐ এই দেহৰ ঘৰ
এইখিনি ক'লো তোমাক মই মোৰ কথা শুনা আই শুনা কম কি কথা জানাই কি কথা আপোন পার শত্রু মিত্র একেবারে নাই আপোন পার শত্রু মিত্র কারণ কিয় জানা আই যদা যদা হি ধর্মস্য গ্লানির্ভবতি ভারতম অভ্যুত্থানম ধর্মস্য তদাত্মনম সৃজন্মহম পরিত্রাণং সাধুনাং বিনাশয়ে সদৃষ্টিতম ধর্ম সংস্থাপনার্থয় সম্ভবামি বচনে ও হিমতে শ্রীকৃষ্ণ হয় বুলি না বচনে ও হিমতে শ্রীকৃষ্ণ হয় বুলি না বচনে ও আই কান্দি একলাভ না যি হৈছে হৈছে হৈ যাব দিয়া এই গান্ধাৰী কুজনী দিয়েই যেন কথা আতই অনন্তরে পাছে যেন কথা আৰু সেই পাণ্ডৱগণে কি কৰিলে পাণ্ডৱগণে কৌৰৱগণৰ এই সকলোৰে দাহন কাৰ্য দাহন কাৰ্য কৰিবলৈ অৰ্জুনে কি কৰিলে অনুহর ধরি অনুহর ধরি পাশে খতম কৰিলে তাৰপিছত কি কৰিলে জানে কি কৰিলে সেই কৌৰৱগণৰ সকলোৰে ব্ৰত কৰ্ম কৰিলে পাণ্ডৱে এশটা ভোট টাকা লাগে দিছে আজি খানা ভাল হ'ব সেই কৰ্মদিষ্ট মিত্ৰ এই কৰ্মদিষ্ট মিত্ৰ আজি হস্তি আজি
চেগতে আমি যিজন মহান ব্যক্তিৰ মৃত্যু তিথি উপলক্ষে পুনৰ বৰছত নাম পৰিৱেশন কৰিবলৈ আহিছোঁ যাতে তেখেতৰ আত্মাই চিৰশান্তি পায় তাৰ বাবে আমি অসম কৃষি বিশ্ববিদ্যালয় নাগাৰা নাম দলৰ তৰফৰ পৰা এটি হৰিত ধৰি গাইছোঁ কৃষ্ণ কৃষ্ণ হৰি হৰিৰ নামৰ মহিমা